उदालगुरिनि दिमाकुसि आरो माजबादनि लामाबारियाव गोदानै लुनाय दोंथाम लामाखौ बेखेवदों। उदालगुरि जिल्लानि माजबादनि लामाबारि आरो दिमाकुसियाव गोदानै लुनाय दोंथाम लामाखौ बेखेवनानै होयो आदिबासि अनसाय जौगाखां गौथुमनि मावफुं सोद्रोमा अमृत बेका। दिनै लामाबारिनि प्रेम बस्तिनि लक्ष्मी मन्दिरनिफ्राय हाटखलानि काली मन्दिरसिम थांनाय लामाखौ आदिबासि अनसाय जौगाखां गौथुमनि SOPD बिथांखिनि गेजेरजों गोदानै लुनानै दिनै बेखेवनाय जायो। मावफुं सोद्रोमा अमृत बेगा लामाखौ बेखेवनानै आदिबासि अनसाय जौगाखां गौथुमनिफ्राय उदालगुरि जिल्लानि लामाबारिनि प्रेम बस्तिनि बे लामा लुनायानो गिबिसिन बिथांखि होननानै बुङो। गुबुन फारसेथिं दिमाकुसिनि हाथिमारा गामियाव आरो प्रजा बस्तियाव गोदानै लुनाय दोंनै लामाखौ बेखेवनानै होयो मावफुं सोद्रोमा अमृत बेका। दिनैनि लामा बेखेवनाय हाबाफारियाव BTCनि TWCनि सोद्रोमा रिमिस लिन्डा, पानिका समाजनि बारग' नेहाथारि भला पानिका, प्रेम बस्ति गुदि फरायसालिनि गाहाय फोरोंगिरि रामलाल पानिका, फालांगिरि बेमेन हायनारि आरो कृष्ण नार्जारी आरो टिटास दैमारीमोनहा बाहागो लायो। एक्चुअली आमार आसिले 2023 और 24 वित्तीय बर्षर जितु नेকি SOPD फांड हेतु फाলৰ পৰা দিয়া আছিল আঁচনিখন আৰু আজি মুকলি কৰা হ'ল। মানে ইয়াৰ বিশেষকৈ ক্ৰেডিটটো মই সন্মানীয় আমাৰ অসমৰ মুখ্যমন্ত্ৰী সকলোনে মৰমৰ ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াক মই ধন্যবাদ দিব বিচাৰিছোঁ। কাৰণ তেওঁৰ প্ৰচেষ্টাতে আমাৰ শান্তি চুক্তি হৈছিলে আৰু শান্তি চুক্তি হোৱাৰ পিছত আমাৰ কাউন্সিলখন গঠন হৈছিলে আৰু কাউন্সিল গঠন হোৱাৰ পিছত যিখন আমি প্ৰথম পুঁজি পাইছিলোঁ সেই পুঁজিৰে ওদালগুৰি ডিষ্ট্ৰিক্টত আমাৰ প্ৰেম বস্তিত এই সৰু মুৰা এখন আঁচনি এখন আমি দিব পাৰিছোঁ আৰু আশা ৰাখিছোঁ যাতে ভৱিষ্যতে আমি এই যিবিলাক পিছপৰা অঞ্চল বিশেষকৈ লামাবাৰী এৰিয়া যিবিলাক পিছপৰা অঞ্চল সেই এৰিয়াবোৰক আমি অকল বালি পাথৰ বুলি নহয় আমি পকীকৰণ ৰাস্তাও আমি কাউন্সিল ফালৰ পৰা আমি দিম বুলি আমি আশা ৰাখিছোঁ। শিক্ষা দীক্ষাৰ ক্ষেত্ৰত আপোনালোকৰ জাতিটো আগুৱাই কেনেকৈ লৈ যাব? শিক্ষা দীক্ষাৰ ক্ষেত্ৰত যদি চোৱা যায় আমাৰ জাতিটো বৰ্তমান সমাজত যদি চোৱা যায় সকলো সমাজতকৈ পিছপৰা যদি একমাত্ৰ অসমত আছে আমাৰ এই আদিবাসী চাহ জনগোষ্ঠীখিনিয়ে আছে। তো ইয়াৰ কাৰণে এতিয়া বিভিন্ন ধৰণৰ আঁচনি আমি হাতত লৈছোঁ, যেনেকৈ স্কিল ডেভেলপমেণ্টৰ ক্ষেত্ৰতে হওক বা কম্পিটিটিভ এক্সামৰ ক্ষেত্ৰতে হওক। ৰিচেণ্ট আমি কাউন্সিল ফালৰ পৰা আমি APSC কোচিঙৰ কাৰণে Super 50 অলৰেডি আমাৰ NIT ওলাই গৈছে, টেণ্ডাৰিং চলি আছে। খুব শ্বৰ্ট সময়ৰ ভিতৰতে ছেপ্টেম্বৰ 2nd উইকৰ পৰা আমি সেই কোচিংখন ষ্টাৰ্ট কৰি আছোঁ। তেনেকৈ বিভিন্ন ধৰণৰ খালি সেইটোৱে নহয় বিভিন্ন ধৰণৰ কাম আমি কাউন্সিল ফালৰ পৰা হাতত লৈছোঁ।